জীৱনত মই এজনক কৈছিলোঁ নাযাবা মোক এৰি। সি নুশুনিলে। মোৰ বৈ যোৱা চকুৰ পানী, মোৰ বঙা কণ্ঠৰ কাকতি মিনতি অৱহেলা কৰি সি গুচি গ'ল। এইটোৰ পৰা মই বুজিলো কাকো হাতে ভৰিয়ে ধৰি নিজৰ কৰা নাযায়। যি যাব খোজে তাক যাব দিব লাগে। তাক আমি যিমানেই ভাল নাপাওঁ কিয় টানি আজৰি ৰাখিব নোৱাৰিম। তাৰ ওপৰত আঙুলি তুলিব নোৱাৰিম। তাৰ লগত কটোৱা সময়কো বেয়া পাব নোৱাৰিম। এইবোৰ নিজৰ ভিতৰত ৰাখিলে ক্ষতিটো নিজৰেই হয়। মানুহ অবিহনে মানুহ চলিব নোৱাৰে। দৰজাখন বন্ধ কৰি মোৰ ওচৰত বহি আছে নিজৰ ইচ্ছাই। তাৰ পূৰ্ণ অধিকাৰ আছে দৰজাখন খুলি বাহিৰলৈ যাবলৈ। যিহেতু সকলো মানুহ থাকিব নাহে। জীৱনৰ অন্তিম সময়লৈকে কোনো মানুহ থাকিবলৈ নাহে। কোনো আহে গুচি যাওঁতে যাওঁতে কিবা শিকাবলৈ। এই শিক্ষাও মনত থাকে। পিছত আকৌ কোনোবা দৰজাখন বন্ধ কৰি কোনোবাই মোৰ কাষত বহি আছে। মনে মনে থাকে। তেওঁ মৰমতে বহি থাকে। এইটো বুজিলো যে কাৰোবাক হাতে ভৰিয়ে ধৰি ৰাখিব নালাগে। যিজন থাকিব আহে এনেই থাকে।